तामुलपुरनि भारत भुटान सीमायाव सासे राजखान्थि दैदेनगिरिनि आबाद जांख्रिथाय थालिर गय आबादजों ओनसोलखौ सोमखोर खालामदों। सासे राजखान्थि दैदेनगिरिनि सोमखोर जांख्रिथाय थालिर गय आबादजों सोमखोर खालामदों आबाद फोथारखौ। राजखान्थिजों लोगोसे गिदिरथार ओनसोलाव सोमखोर जांख्रिथायखौ जागायजेनदों। बे राजखान्थि दैदेनगिरियानो जादों थांनाय हाग्रामा महिलारि दैदेननाय बिटिसि खुंथायनि मावफुं सोद्रोमा बनमालि बर'। बिटिसिनि 25 नं बागानपारा बियाबनिफ्राय बिसायख'जानानै हाग्रामा महिलारि दैदेननाय बिटिसि खुंथायनि मावफुं सोद्रोमा महरै जायगा मोननो हादोंमोन बनमालि बर'आ। आथिखालाव बनमालि बर'आ राजखान्थिजों लोगोसे आबाद बिथिङावबो समानैनो गोसो होबोदों। तामुलपुर जिल्लानि भारत भुटान सीमानि ससिपुराव खमैबो 15 बिगा हायाव बनमालि बर'आ आबाद मावनायखौ जागायजेनदों। थालिर गय नारेंखलजों लोगोसे हालदै जोगोनार बायदि आबादजों ओनसोलाव मोनसे आबाद जांख्रिथायखौ जागायजेननो हादों। बिपिएफ दोलोनि सासे गोहोगोरा दैदेनगिरि एबा गोख्रों राजखान्थि दैदेनगिरि बनमालि बर'आ राजखान्थिजों लोगोसे समानैनो आबाद बिथिङावबो नांथाबनानै मोनसे जाफुंसार बिदिन्थि दिन्थिनो हादों। আমাৰ প্ৰায় 15 বিঘা মাটি ইয়াত আছে। গতিকে সেই 15 বিঘা মাটিত আমি বিশেষকৈ তামোল আৰু কল লগাইছোঁ। প্ৰায় সম্পূৰ্ণ লগা হৈছে তামোল আৰু কল, আৰু ইয়াৰ মাজে মাজে আমি হালধিও ৰুইছোঁ। প্ৰায় মোটামুটি 4-5 বিঘা হালধিৰ খেতি কৰিছোঁ, আৰু লগতে ৰঙালাও খেতি কৰিছোঁ, আৰু গোটেই বাউণ্ডাৰীটোত আমি নেমু টেঙা দিছোঁ। গতিকে ভাল লাগিছে, এতিয়া বাগানটো উঠি অহাৰ পিছত সেউজীয়া দেখাৰ পিছত নিজকে ভাল লাগিছে। গতিকে আশা কৰিছোঁ এই বাগানৰ জৰিয়তে কিছু হ'লেও আমি আৰ্থিকভাৱে সহায় পাব পাৰিম, এইটো বিশ্বাস কৰিছোঁ। আমিতো কল প্ৰায় যোৱা বছৰ কমকৈ ৰুইছিলোঁ, কমকৈ দিছিলোঁ, তথাপিও আমি যথেষ্ট পাওঁ বুলি ক'ব লাগিব। যিমান কেইডাল আমি কল ৰুইছিলোঁ গোটেইকেইটা ফল আমি পাইছোঁ, আৰু ইতিমধ্যে আমি বিক্ৰীও কৰিছোঁ। ইয়াত অলপ অসুবিধা হৈছে, আমি কাঁচা কলৰ বেপাৰী নোপোৱাৰ কাৰণে আমি পকাই ফেলে বিক্ৰী কৰিবলগীয়া হৈছে। গতিকে অলপ ব্যৱসায়ৰ ক্ষেত্ৰত অলপ কম হৈছে আমাৰ। আমি যিহেতুকে আমি হ'লচেল ভাৱত আমি দিব পৰা নাই, পকাই বিক্ৰী কৰি ৰখি বিক্ৰী কৰিবলগীয়া হৈছে। আৰু কিছু কল আমাৰ বেয়াও হৈ গৈছে, পকি বেয়া হৈ গৈছে বেপাৰীৰ অভাৱত। গতিকে এইবাৰ তথাপিও আমি সাহসেৰে গোটেই 15 বিঘাত আমি কল লগাইছোঁ। গতিকে আশা কৰিছোঁ অহা দিনত আমি ভাল ফল পাব পাৰিম। তো ৰাজনীতিটো হয়, মই ৰাজনীতিৰ লগত জড়িত, তথাপিও ৰাজনীতিৰ লগতে মই এই কল বা তামোলৰ খেতি কৰিছোঁ। গতিকে ইয়াৰ সম্ভৱ। আমি ৰাজনীতি কৰিলোঁ বুলি যে আমি বাকী কাম কৰিব নোৱাৰিম বা খেতিৰ কাম কৰিব নোৱাৰিম এইটো নহয়। ৰাজনীতিৰ লগতে আমি খেতি কৰিও ৰাইজক আমি এটা উদাহৰণ আমি দাঙি ধৰিব পাৰোঁ, যেন আমাৰ প্ৰজন্মই বা আমাৰ উঠি অহা যুৱ যুৱতীয়ে এনেকুৱা ধৰণৰ বাগান কৰি নিজকে স্বাৱলম্বী হ'ব পাৰে বা আৰ্থিকভাৱে তেওঁলোকে টনকিয়াল হ'ব পাৰে। এই উদাহৰণটো দাঙি ধৰাৰ এটা উদ্দেশ্যও থাকিল। লগতে মই নিজেও আৰ্থিকভাৱে যেন স্বাৱলম্বী হ'ব পাৰোঁ, এই উদ্দেশ্য ৰাখিয়ে এই বাগানটো বনোৱা হৈছে। আৰু আশা কৰিম আমাক দেখি বা মোক দেখি আমাৰ যুৱক যুৱতীসকলেও যেন এনেকুৱা পন্থা অৱলম্বন কৰে আৰু নিজকে আৰ্থিকভাৱে জঙ্গল উঠা হৈছে, হোৱা নাই না। একদম বারে গরু ছাগল একদম বঢ়িয়া ঘাস যেনেকে উঠছি ফুলা ফুবাই থা
दंफां गोजौ गोजौखौ मोननांगौमोन आरो बारा बारा जाबाय ना हासार होनायखौसो माबानांगौमोनहाय दैखांनांगौमोन सरमा खदाल जावनायखौ खदाल जावना বন্ধ করে দিছা ইফালে তোকে উঠা তোর হে আসল তো নাগার বাবু এই কল দুই ঠক মান কলটো উঠাই কল এই আসলে দুই ঠক মান আছে মানে এই দুই ঠক কলত তলত বলা কি এইবিলাক চিঙি দিব লাগে এইবিলাক চিঙি দিব লাগে তেতিয়াহে ফলটো তাৰমানে ভাল হয় এইবিলাক এইবিলাক চিঙি দিব লাগে কিছু তেতিয়া ভাল হয় আর এখানে আছে না নাই এফালে নাই এইটাই আছে এইটো আছে আর এইটো আছে আর এইটো এই টকে আছে বর্তমান বটল হালকা চিঙি দিবি এইটো যোৱাবাৰ ৰোৱা এইবিলাক 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 2 বছৰ হ'ল ৰোৱাটো